নিৰ্জনতাৰ পথাৰত তুমি আৰু মই একেলগে বহি চাই আছিলোঁ সন্ধিয়াৰ জোনটোক। শেষবাৰৰ বাবে হ'লেও তুমি আঁকি দিয়া সেই ওঠৰ স্পৰ্শটো জোৰাই দিছিল মোৰ অস্থিৰ মনটোক। কিন্তু সেই সন্ধিয়াৰ পিছত তুমি যেন ক'ৰবালৈ হেৰাই গ'লা। ময়ো তোমাক বিচাৰিবলৈ চেষ্টা নকৰিলোঁ, কাৰণ বিচ্ছেদৰ সিদ্ধান্তটো যে আমাৰ দুয়োৰে আছিলে। আজি বহুত দিন হ'ল তোমাক নেদেখা, হয়তো বহুত দিন, বহুত মাহ, আনকি বহুত বছৰ। কিন্তু আজিও যেতিয়াই মনত পৰে তোমালৈ, চাই থাকোঁ সেই সুদূৰৰ সন্ধিয়াৰ জোনটোলৈ। কিজানি ক'ৰবাত তুমিও ঠিক মোৰ দৰেই চাই আছা এই সন্ধিয়াৰ নুমাল জোনটোলৈ।